পাখি ধাৰাবাহিকত মইনা নামৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম কি, তেওঁৰ ঘৰ ক'ত, তেওঁৰ জন্ম কেতিয়া হৈছিল, তেওঁৰ মাক দেউতাকৰ নাম আৰু বৰ্তমান তেওঁ কি কৰি আছে, কাৰ লগত ৰিলেশ্যনত আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত পাখি নামৰ ধাৰাবাহিকখনত মইনা নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বায়োগ্ৰাফি ভিডিঅ'। পাখি ধাৰাবাহিকখন আপোনালোক সকলোৱে চাগে উপভোগ কৰে, নিশ্চয় ভালো পাইছে। গতিকে আমি জানো আহক পাখি ধাৰাবাহিকত মইনা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়। পাখি ধাৰাবাহিকত মোৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে উপাসনা প্ৰিয়ম। উপাসনা প্ৰিয়মৰ জন্ম হৈছে বৰপেটা জিলাৰ পাঠশালাত 23 মাৰ্চ 1999 চনত। উপাসনা প্ৰিয়মৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এজন দাদাক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে উৎপল শৰ্মা আৰু মাকৰ নাম হৈছে গীতাঞ্জলি শৰ্মা আৰু অভিনেত্ৰীগৰাকীৰ দাদাকৰ নাম হৈছে দেৱাশিষ প্ৰীতম। কৰ্মসূত্ৰে অভিনেত্ৰীগৰাকীয়ে গুৱাহাটীতে থাকে। শিক্ষাৰ কথা ক'বলৈ গ'লে তেওঁৰ শিক্ষা জীৱন আৰম্ভ হয় পাঠশালাত থকা শিক্ষাবিদ স্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰে পিছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী লাভ কৰে। অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেওঁ প্ৰথমতে কভাৰ ছঙত অভিনয় কৰিছিল, তাৰোপৰি বহুকেইটা গীতত অভিনয় কৰে। বিকি কলিতাৰ জোন জোনালী, সন্দীপ হাউদৰ যাই বৈ যায়, নপুৰ ৰঞ্জনৰ হেৰুৱা সুবাস, এইকেইটা গীতত তেওঁ সুন্দৰ অভিনয় অসমবাসীৰ মন জয় কৰিছে। অভিনেত্ৰী উপাসনা প্ৰিয়মৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক হ'ল দুটি মনৰ জোনাক। তেওঁৰ দুটি মনৰ জোনাক প্ৰথমখন ধাৰাবাহিক আছিল। এই ধাৰাবাহিকখনত তেওঁ সুন্দৰ অভিনয় কৰি অসমবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি তেওঁ অঞ্জলি, আশ্ৰয়, পাখি আদি ধাৰাবাহিকত অভিনয় কৰিছে। বৰ্তমান প্ৰচলিত পাখি নামৰ ধাৰাবাহিকখনত তেওঁ সুন্দৰ অভিনয় কৰি থকা দেখা গৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু উপাসনা প্ৰিয়মৰ অভিনয় চাই ভাল পায়নে? আৰু যদি ভাল পায় তেতিয়াহ'লে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। এনেদৰে আগলৈ নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটি কৰি দিব। আজিলৈ ধন্যবাদ।